নমস্কাৰ বন্ধুসকল স্বাগতম আপোনালোক সকলোকে পুনৰ এবাৰ আন এটা ভিডিঅ'লৈ আৰ্টিকলটো আমি বহুত পঢ়িলো বা আৰ্টিকলৰ বিষয়ে বহুত জানিলো বা সংবিধানখনৰ বিষয়েও বহুখিনি জানিলো কিন্তু সংবিধানখন কেনেকৈ নিৰ্মাণ কৰা হ'ল সেই সম্পৰ্কে আমি কিন্তু এতিয়ালৈকে আলোচনা কৰা নাই কিন্তু সংবিধান নিৰ্মাণৰ আঁৰত লুকাই আছে এক অতি ৰোমাঞ্চক কাহিনী বহু পোৱা নোপোৱাৰ বেদনা বহু সংগ্ৰাম বহু আন্দোলন বহু বিদ্ৰোহ বহু বাক পিতণ্ডা আৰু তাৰ অন্তত আমাৰ ভাৰতীয় সংবিধান গতিকে এক ৰোমাঞ্চক কাহিনী আমাৰ ভাৰতীয় সংবিধান নিৰ্মাণৰ গতিকে আহক আজি এই ভিডিঅ'টিত আলোচনা কৰোঁ আমাৰ ভাৰতীয় সংবিধাননো কেনেকৈ নিৰ্মাণ হ'ল ৰব ইয়াতে ভাবি নলব যে ভাৰতীয় সংবিধান এদিনতে বা এৰাতিতে হাৱাতে নিৰ্মাণ হ'ল বা কোনো ধৰণৰ সংগ্ৰাম অবিহনেই নিৰ্মাণ হ'ল নাভাবিব অকণমানো ইয়াৰ আঁৰত বহুতো সংগ্ৰাম আছে বহুতো বিদ্ৰোহ আছে বহুতো কষ্ট আছে বহুতো পোৱা নোপোৱাৰ বেদনা আছে তাৰ পিছতহে ভাৰতীয় সংবিধান আমাৰ হাতলৈ আহে গতিকে কাহিনীটো আৰম্ভ কৰাৰ আগতে ভাবি ল'ব যে এই কাহিনী বহু বেছি সংঘৰ্ষময় সংগ্ৰামময় আৰু বিদ্ৰোহময় হ'ব গতিকে আহক আলোচনা কৰোঁ ভাৰতীয় সংবিধান কেনেকৈ নিৰ্মাণ হ'ল ভাৰতীয় সংবিধান ভাৰতত বলবৎ কৰা হয় 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা যিটো তাৰিখ আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ হয় আজিৰ পৰা প্ৰায় 70 বছৰ আগতেই ভাৰতীয় সংবিধান ভাৰতত বলবৎ কৰা হৈছিল কিন্তু ভাৰতীয় সংবিধান নিৰ্মাণৰ যাত্ৰা 1950 চনত আৰম্ভ হোৱা নাছিল এই যাত্ৰা আৰম্ভ হৈছিল বহু আগতেই আৰম্ভ হৈছিল 1800 চনতে হয় পোন প্ৰথমবাৰৰ বাবে ভাৰতে ভাৰতৰ নিজা সংবিধানৰ দাবী কৰিছিল 1858 চনত 1858 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু স্বাধীন ভাৰতৰ স্বাধীন সংবিধানৰ বাবে দাবী উত্থাপন কৰিছিল প্ৰথমবাৰৰ বিদ্ৰোহ আছিল এয়া ভাৰতীয় ব্ৰিটিছৰ বিৰুদ্ধে কিন্তু এই দাবী অতি সোনকালেই দমন কৰি দিয়া হয় ব্ৰিটিছৰ হাতেৰে ব্ৰিটিছৰ বিভিন্ন দমনমূলক নীতিৰে বহুতক মাৰধৰ কৰা হয় যিয়ে বিদ্ৰোহ কৰিছিল বহুতক ৰঙা ঘৰৰ ভাত খোৱা হয় কাৰণ প্ৰথমবাৰৰ যি বিদ্ৰোহ আছিল সেই বিদ্ৰোহ কেৱল ভাৰতৰ চিপাহী সৈন্যসকলেহে কৰিছিল খুব আনঅৰ্গেনাইজ এটা বিদ্ৰোহ আছিল গতিকে অতি সহজেই ব্ৰিটিছে এই বিদ্ৰোহ দমন কৰি পেলাইছিল তেওঁলোকৰ দমনমূলক নীতিৰে ৰঙা ঘৰৰ ভাত খুৱাইছিল বহুতক মাৰধৰ কৰিছিল আৰু তেনেদৰে দমন কৰি পেলাইছিল কিন্তু ভাৰতৰ নিজা স্বাধীনতা পোৱাৰ সপোন আৰু ভাৰতৰ নিজা সংবিধান পোৱাৰ সপোন জানো ইয়াতেই থমকি ৰৈছিল নাই ৰোৱা ইয়াৰ পাছতো জ্বলি আছিল উমি ভাৰতৰ নিজৰ সংবিধান পোৱাৰ সপোন ভাৰতৰ নিজৰ স্বাধীনতা পোৱাৰ সপোন যিমানেই দমন নকৰক কিয় ভাৰতীয় কিন্তু দৃঢ় প্ৰতিজ্ঞা আছিল যাতে ভাৰতে নিজৰ সংবিধান লাভ কৰে উমি জ্বলি আছিল এই জুই আৰু এই জুইৰে বহি প্ৰকাশ দেখিবলৈ পোৱা যায় আহি থকা দিনবোৰত ইয়াৰ পাছত সংবিধানৰ দিশে আগবঢ়াৰ আন এক অন্যতম বছৰ 1914 সেয়া সময় আছিল প্ৰথম বিশ্বযুদ্ধৰ হয় প্ৰথম বিশ্বযুদ্ধৰ সময় আপোনালোকেতো সকলোৱে জানেই প্ৰথম বিশ্বযুদ্ধৰ বিষয়ে যদিহে নাজানে তেতিয়াহ'লে তলত নিশ্চয় কমেণ্ট কৰি ক'ব মই তাৰ ওপৰতো পৃথককৈ ভিডিঅ' বনাম সেইখিনি সময় আছিল প্ৰথম বিশ্বযুদ্ধৰ সময় আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটেইনৰ অৱস্থা অতি বেছিকে শোচনীয় আছিল তেওঁলোক লাহে লাহে হৰাৰ পথত আগবাঢ়ি গৈছিল সেইখিনি সময়তে ব্ৰিটিছ আৰু মহাত্মা গান্ধীৰ গুৰু ৰামকৃষ্ণ গোখলেৰ মাজত এক বুজাবুজিৰ চুক্তি হয় যে ভাৰতীয় ব্ৰিটেইনৰ হৈ প্ৰথম বিশ্বযুদ্ধত যুঁজ দিয়ক সকলো ধৰণৰ সহায় কৰক ব্ৰিটেইনক আৰু তাৰ বিনিময়ত ব্ৰিটেইনে ভাৰতক দিব স্বাধীনতা এই চুক্তিটো হয় আৰু এই চুক্তিত সন্মতি প্ৰকাশ কৰে ভাৰতীয় নেতাসকলে আৰু সেই মৰ্মে কাম চলে ভাৰতে প্ৰায় 10 লাখৰো অধিক ভাৰতীয় সৈন্য পঠাইছিল ব্ৰিটিছৰ হৈ যুঁজিবৰ বাবে প্ৰথম বিশ্বযুদ্ধত এই অকল নহয় তাৰ উপৰি খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল অবিৰাম গতিত অকল খাদ্য সামগ্ৰীয়েই নহয় হাতী ঘোঁৰা আৰু সকলো ধৰণৰ প্ৰয়োজনীয় আচবাব যোগান ধৰিছিল যুদ্ধত সেইখিনি সময়ত ব্ৰিটেইনে যুদ্ধৰ বাবে সামৰিক সজ্জাত অধিক খৰচ কৰোঁতে ব্ৰিটেইনৰ অৰ্থনীতি খুব বেছিকৈ দুৰ্বল হৈ পৰিছিল আৰু অৰ্থনৈতিক শোচনীয় অৱস্থা হৈ পৰিছিল ব্ৰিটেইনৰ মানুহৰ কিন্তু সেইখিনি সময়ত ভাৰতে সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰিছিল সকলো খাদ্য সামগ্ৰী যুদ্ধত যুঁজিবৰ বাবে হাতী ঘোঁৰা আৰু তাৰ উপৰি 10 লাখ মানুহৰ মৰণ প্ৰাণ যি যুঁজিছিল ভাৰতীয় সৈন্যই
আৰু প্ৰায় ৭০,০০০তকৈ অধিক মানুহৰ মৃত্যু ঘটিছিল যুদ্ধস্থলীতে। ইয়াৰ উপৰি অলেখ এনেকুৱা মানুহ আছিল যাৰ নেকি কেতিয়াও সন্ধানেই নোলাল, এতিয়াও নেকি যাৰ সন্ধানেই নাই। আৰু ইমান মৰণ প্ৰাণ যুঁজাৰ অৱশেষত ব্ৰিটেইন যুদ্ধত বিজয়ী হয়। তেতিয়া ভাৰতে আশা কৰিছিল যে এতিয়া ভাৰতে স্বাধীনতা লাভ কৰিব, কিন্তু যুদ্ধ শেষ হোৱাৰ পাছতে ব্ৰিটেইনে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সন্মত নহয়, নিজৰ প্ৰতিশ্ৰুতি পাহৰি যায় আৰু ভাৰতক স্বাধীনতা দিবলৈ অমান্তি হয়। তাৰ বিপৰীতে ব্ৰিটেইনে কয় যে ভাৰতক সংবিধানটো দিব, কিন্তু সেই সংবিধান ব্ৰিটেইনে নিজে ৰচনা কৰিব। আৰু এইটো নিশ্চিত কথা, যদিহে ব্ৰিটেইনে ভাৰতৰ বাবে সংবিধান ৰচনা কৰে তেতিয়াহ'লে ভাৰতীয়তকৈ ব্ৰিটেইনৰ যি স্বাৰ্থ সেই স্বাৰ্থ আগত ৰাখিহে সেই সংবিধান নিৰ্মাণ কৰিব। আনফালেৰে যেতিয়া মহাত্মা গান্ধীয়ে স্বৰাজৰ অৰ্থ ব্যাখ্যা কৰিছিল তেতিয়া সম্পূৰ্ণ স্পষ্টৰূপে কৈছিল যে ভাৰতৰ সংবিধান কেৱল ভাৰতীয়ৰ দ্বাৰাহে নিৰ্মাণ হ'ব পাৰে, হ'ব লাগে আৰু হোৱা উচিত। মানে কোনো কাৰণতে তেওঁলোকে মান্তি নহৈছিল যে ভাৰতৰ সংবিধান কোনো বিদেশীৰ দ্বাৰা নিৰ্মাণ হ'ব। গতিকে সেই প্ৰস্তাৱ তেওঁলোকে প্ৰত্যাখ্যান কৰে। কিন্তু ব্ৰিটেইনে এইটো কথা সম্পূৰ্ণ স্পষ্টভাৱে জানিছিল যে যদিহে ভাৰতীয় লোকসকল আৰু ভাৰতীয়ৰ সহায় নাথাকিল হয় তেতিয়াহ'লে ব্ৰিটেইনে কোনো প্ৰকাৰে প্ৰথম বিশ্বযুদ্ধ জিকিবলৈ সক্ষম নহ'ল হয়। গতিকে ভাৰতে যিখিনি উপকাৰ কৰিলে তাৰ বিপৰীতে ভাৰতক এৱাৰ্ড দিয়া হিচাপে অথবা যি প্ৰতিশ্ৰুতি কৰিছিল সেই প্ৰতিশ্ৰুতিক নামমাত্ৰ ৰক্ষাৰ নিমিত্তে এখন এক্ট লৈ আহে। সেই এক্টখনৰ নাম আছিল দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। এই এক্টখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভাৰতত দ্বি চৰকাৰৰ ব্যৱস্থাৰ সূচনা কৰা হয়, অৰ্থাৎ ভাৰতীয় লোকসকলক কিছু বিষয়ত নিজে নিজক শাসন কৰাৰ ক্ষমতা প্ৰদান কৰে। কিন্তু মূল বিষয় যিখিনি থাকিব সেইখিনিতো থাকিব ব্ৰিটেইনৰ শাসকৰ হাততে। ভাৰতীয়ক যিখিনি ক্ষমতা দিছিল নিজে শাসন কৰাৰ সেইখিনি আছিল শিক্ষা, স্বাস্থ্য, কৃষি আৰু স্থানীয় যি শাসন আছিল তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা। আনহাতে ব্ৰিটেইনৰ হাততে আছিল মূল ক্ষমতাবোৰ যাৰ জৰিয়তে নেকি দেশ এখন সাৰ্বভৌম হয়, যেনে মিলিটাৰী, ডিফেন্স, প্ৰতিৰক্ষা, কমিউনিকেশ্যন, ফৰেইন এফেয়াৰ্ছ, বৈদেশিক সম্পৰ্ক, এই সকলোবোৰ কিন্তু ব্ৰিটেইনৰ হাততেই তেতিয়াও আছিল। যিয়েই নহওক কিন্তু প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলে সোৱাদ লাভ কৰে নিজে নিজক শাসন কৰা। আৰু এই যি সোৱাদ, এই সোৱাদে পিছলৈ গৈ সহায় কৰে ভাৰতীয়সকলক নিজে নিজৰ সংবিধান ৰচনা কৰাত। আৰু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ জৰিয়তে এইটো প্ৰতিশ্ৰুতি কৰা হয় যে এই এক্টখন 10 বছৰৰ মূৰত পুনৰীক্ষণ কৰা হ'ব আৰু তাক পুনৰ নিৰ্মাণ কৰা হ'ব। সেই মৰ্মে 10 বছৰ হোৱাৰ 2 বছৰ পূৰ্বে চাইমন কমিশ্যন ভাৰতলৈ পঠিওৱা হয় আৰু চাইমন কমিশ্যনৰ জৰিয়তে ভাৰতত বলবৎ কৰা দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ সম্পূৰ্ণ পুনৰীক্ষণ কৰা হয় আৰু ৰাউণ্ড টেবুলত মিলিত হয় চাইমন কমিশ্যনৰ মানুহ। অৱশ্যে এইটো কথা মন কৰিবলগীয়া যে এই ৰাউণ্ড টেবুলত ভাৰতৰ বিভিন্ন কমিউনিটিক প্ৰতিনিধিত্ব কৰা মানুহ কিন্তু তাত উপস্থিত আছিল। সেইটো কিন্তু মন কৰিবলগীয়া আৰু ভাল কথা আছিল। যিয়েই নহওক এই কমিশ্যনৰ অন্তত আহে এখন নতুন এক্ট বা ৰিনেম কৰা হয় সেই আগৰ এক্টখনকে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। এই এক্টখন যেতিয়া আহিছিল তাৰ বিৰোধিতা নোহোৱাও নহয়, কিন্তু এই এক্টখনৰ জৰিয়তে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে লেজিসলেশ্যনৰ ব্যৱস্থা অনা হয় আৰু ভাৰতত পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। প্ৰথমবাৰৰ বাবে ভাৰতীয়ই লেজিসলেশ্যনৰ সোৱাদ অনুভৱ কৰে আৰু 1937ত এই এক্টখনৰ মৰ্মেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। অৱশ্যে এই লেজিসলেশ্যন আছিল খুব দুৰ্বল প্ৰকৃতিৰ, কাৰণ ইয়াত সকলোকে ভোটাধিকাৰ প্ৰদানৰ ব্যৱস্থা প্ৰদান কৰা নাছিল। কেৱল মুষ্টিমেয় কিছুসংখ্যক লোকেহে ইয়াতে ভোট প্ৰদানৰ অধিকাৰ লাভ কৰিছিল। যিয়েই নহওক কিন্তু ভাৰতীয়ই পোনপ্ৰথমবাৰৰ বাবে লেজিসলেশ্যনৰ সোৱাদ অনুভৱ কৰে। ইয়াৰ উপৰি ভাৰতীয়ই নিৰ্বাচন অনুষ্ঠিত কৰাৰ আৰু নিৰ্বাচিত হোৱাৰ সোৱাদো প্ৰথমবাৰৰ বাবে অনুভৱ কৰে। কিন্তু এইখিনি সময়তে যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ভাৰতলৈ আহিছিল সেইখিনি সময়তে কিন্তু মতিলাল নেহেৰু আৰু 8জনীয়া কংগ্ৰেছৰ নেতা লগ হৈ এখন সভা অনুষ্ঠিত কৰে আৰু আহিবলগীয়া সংবিধানখন কেনেকুৱা হ'ব তাৰ ওপৰত খচৰা নিৰ্মাণ কৰে। ইয়াৰ উপৰি 1932 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনত হ'বলগীয়া সংবিধানখন কেনেকৈ নিৰ্মাণ হ'ব তাৰো এখন ড্ৰাফ্ট নিৰ্মাণ কৰে। কিন্তু এই দুইখন ড্ৰাফ্টতে কেইটামান কথা কিন্তু একে আছিল, যেনে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ, মৌলিক অধিকাৰ, সংখ্যালঘুৰ বাবে অধিকাৰ আৰু গণতন্ত্ৰ। পিছলৈ গৈ মানে এতিয়াও আমি ভাৰতীয় সংবিধানত দেখিবলৈ পাওঁ এই সকলোবোৰ অধিকাৰ, যেনে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ,
18 বয়সৰ উৰ্ধৰ সকলোৰে ভোটাধিকাৰ আছে আমাৰ ডেমক্ৰেসি এতিয়াও আছে ইয়াৰ উপৰি মৌলিক অধিকাৰ আছে এই সকলোবোৰ কিন্তু এতিয়াও আমি দেখিবলৈ পাওঁ মানে ইয়াৰ জৰিয়তে এটো বুজিব পাৰি যে হে খসৰা দুখনৰ প্ৰভাৱ কিন্তু এতিয়াও আমাৰ ভাৰতীয় সংবিধানত অন্তৰ্নিহিত হৈ আছে সেইখিনি সময়তে ভাৰতে আৰু এক ধৰণৰ কামত আগবাঢ়িছিল 1934 চনত মানৱেন্দ্ৰ ৰয়ে পোন প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ ওচৰত ভাৰতৰ সংবিধান সভাৰ দাবী উত্থাপন কৰে আৰু 1939ত ভাৰতীয় জাতীয় কংগ্ৰেছৰো ই অফিচিয়েল দাবী হৈ যায় 1940 চনত ব্ৰিটিছে এই দাবী মানি লয় আৰু ভাৰতক নিজা সংবিধান সভা দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ হয় অৱশ্যে এইটো কথা মন কৰিবলগীয়া যে হেখিনি সময় কিন্তু এনেকুৱা সময় আছিল যিখিনি সময়ত নেকি দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত পুনৰ এবাৰ ব্ৰিটেইনৰ অৱস্থা অতি বেছিকে শোচনীয় আছিল আৰু ব্ৰিটেইনক বৰ বেয়াকে প্ৰয়োজন আছিল ভাৰতৰ সহায়ত কাৰণ ব্ৰিটেইনৰ বিৰুদ্ধে একলগ হৈ যুঁজ দিছিল এক্সিস পাৱাৰে অতি বেয়া অৱস্থা হৈ আছিল হেখিনি সময়ত ব্ৰিটেইনৰ গতিকে পুনৰ এবাৰ ভাৰতৰ সহায়ৰ প্ৰয়োজন হৈছিল ব্ৰিটেইনৰ কিন্তু কোনখন মুখেৰে আহিব ব্ৰিটেইন কাৰণ ইতিমধ্যে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাছিল গতিকে ভাৰতীয়ক টুপ দিয়াৰ দৰে এখন অফাৰ লৈ আহে যাক কোৱা হয় আগষ্ট অফাৰৰ জৰিয়তে ভাৰতীয়ক কোৱা হয় যে ভাৰতক এক্সিকিউটিভ কাউন্সিলত অধিক স্থান দিয়া হ'ব সংখ্যালঘুসকলৰ যি প্ৰয়োজন আছে সংখ্যালঘুসকলৰ যি অধিকাৰ আছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব তাৰ বিনিময়ত ভাৰতে কিন্তু ব্ৰিটেইনৰ হৈ যুঁজ দিব লাগিব আৰু ভাৰতে সকলো প্ৰকাৰে ব্ৰিটেইনক সহায় কৰি যুদ্ধত জিকাব লাগিব এই ধৰণৰ এই অফাৰ লৈ আহে আগষ্ট অফাৰ বুলি কিন্তু এই অফাৰক ভাৰতে প্ৰথমতে প্ৰত্যাখ্যান কৰি দিয়ে কাৰণ ভাৰতে বিশ্বাসই কৰিব নোৱাৰিছিল ব্ৰিটিছৰ উদ্দেশ্যৰ ওপৰত গতিকে সেই অফাৰটো নস্যাৎ কৰে ভাৰতীয় কিন্তু ব্ৰিটেইনৰটো অৱস্থা অতি বেছিকে বেয়া হৈ আছিল আৰু ভাৰতৰ সহায়ৰ অতি বেছিকে প্ৰয়োজন আছিল অৰ্থনীতি ভাঙিবলৈ ধৰিছিল যুদ্ধত হাৰিবলৈ ধৰিছিল এখিনি সময়ত অতি বেছিকে প্ৰয়োজন আছিল ভাৰতীয়ৰ সহায়ত সেই কাৰণে পুনৰ এবাৰ ভাৰতলৈ পঠোৱা হয় ক্ৰিপছ মিছন আৰু ভাৰতীয় জাতীয় নেতাসকলৰ লগত একলগ মিলিত হয় আৰু তেওঁলোকক অফাৰ দিয়া হয় যে ভাৰতক স্বাধীনতা প্ৰদান কৰা হ'ব ভাৰতৰ নিজা সংবিধান থাকিব কিন্তু তাৰ বিনিময়ত ভাৰতে ব্ৰিটেইনৰ হৈ যুদ্ধত যুঁজিব লাগিব কিন্তু পুনৰবাৰ এই মিছনো ফেইল হৈ যায় মাৰ্চ মাহত 1942 চনত হেকত একেবাৰে লাষ্টত আহে কেবিনেট মিছন প্লেন 1946 আৰু ইয়াৰ জৰিয়তে ভাৰতলৈ ক্ষমতা হস্তান্তৰ কৰা হয় আৰু ভাৰতক নিজা সংবিধান সভা দিয়ে এই মিছন প্লেনৰ জৰিয়তে ভাৰতৰ নিজা সংবিধান সভাখন গঠন কৰে কিন্তু এইখিনিতে ৰব এই মিছন প্লেনৰ জৰিয়তে ভাৰতলৈ শক্তি হস্তান্তৰ কৰি ব্ৰিটেইনে কোনো মহানতা কৰা নাছিল বা ভাৰতৰ প্ৰতি ব্ৰিটেইন কোনো দয়াবানো হোৱা নাছিল ইয়াৰ আঁৰতো লুকাই আছিল এক কথা অতি গোপন আৰু ৰহস্যময়ী কথা কাৰণ আছিল হেখিনি সময়ত ব্ৰিটেইনৰ সাম্ৰাজ্যবাদী এলেকাসমূহত যিমানবোৰ দেশ আছিল এই সকলোবোৰ দেশেই ব্ৰিটেইনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিল আনহাতে ব্ৰিটেইনৰ অৱস্থা অতি বেছিকে শোচনীয় হৈ পৰিছিল হেখিনি সময়ত তেওঁলোকে বিদ্ৰোহ হ্যান্ডল কৰিব পৰা অৱস্থাতেই নাছিল কাৰণ তেওঁলোকৰ নিজৰ দেশে ইমান বেছিকে অৰ্থনীতিত ক্ষতিগ্ৰস্ত হৈ পৰিছে তেওঁলোকৰ নিজৰ দেশৰে অৱস্থা নোহোৱা হৈ পৰি আছিল আৰু আনফালেৰে তেওঁলোকৰ ওপৰতে বিদ্ৰোহ কৰি আছিল তেওঁলোকৰ সাম্ৰাজ্যবাদী দেশসমূহে হেতু এটা কাৰণ ইয়াৰ দ্বিতীয় কাৰণ হৈছে যেতিয়া ব্ৰিটেইনে যুদ্ধত হাৰু অৱস্থাত আহি পৰিছিল তেতিয়া গম পাইছিল যে ব্ৰিটেইন হৰাটো সম্পূৰ্ণৰূপে নিশ্চিত তেতিয়া ব্ৰিটেইনে মানৱতাক হত্যা কৰি জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত আণৱিক বোমা বৰ্ষণ কৰিছিল যাৰ জৰিয়তে মানুহ পিপৰা মৰা দি মৰে আৰু তাৰ প্ৰভাৱ যুগ যুগলৈ থাকে এতিয়াও জাপানত আণৱিক বোমাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় এই যে মানৱতাক হত্যা কৰা আৰু শক্তিৰ অপব্যৱহাৰৰ এখন ইমেজ ব্ৰিটেইনৰ গাত লাগি ধৰিছিল সেই ইমেজখন নোহোৱা কৰিবৰ বাবেও ভাৰতলৈ ক্ষমতা হস্তান্তৰ কৰি স্বাধীনতা দিয়াৰ কথা ভাবিছিল হেতু এটা কাৰণ আছিল কেবিনেট মিছন প্লানৰ জৰিয়তে ভাৰতক স্বাধীনতা প্ৰদানৰ আৰু সংবিধান সভা প্ৰদানৰ হেখিনি সময়ত অকল ভাৰতকেই স্বাধীনতা প্ৰদান কৰা নাছিল ব্ৰিটেইনৰ সাম্ৰাজ্যৰ অন্তৰ্গত থকা বহুকেইখন দেশক হেখিনি সময়তে ব্ৰিটেইনে স্বাধীনতা প্ৰদান কৰিছিল ইয়াৰ ভিতৰত শ্ৰীলংকা ম্যানমাৰ পৰ্তুগীজ আৰু বহুকেইখন দেশ আছিল হে একে কাৰণতে ফ্ৰান্সৰ অন্তৰাধীন থকা দেশসমূহকো স্বাধীনতা প্ৰদান কৰিছিল হেখিনি সময়ত কাৰণ ফ্ৰান্সৰো অৱস্থা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অতি বেছিকে বেয়া হৈ পৰিছিল গতিকে যেই নহওক 1946 চনৰ কেবিনেট মিছন প্লেনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভাৰতীয়লৈ ভাৰতৰ শক্তি ক্ষমতা হস্তান্তৰ কৰা হয় আৰু ভাৰতক নিজা সংবিধান সভা নিৰ্মাণৰ অনুমতি প্ৰদান কৰা হয়
আৰু সেইখিনি সময় আছিল বিজয়ৰ সময় আৰু ভাৰতে প্ৰায় উল্লাসেৰে প্ৰথমবাৰৰ বাবে সংবিধান সভা অনুষ্ঠিত কৰে ভাৰতৰ সংবিধান ভৱনত, যাক আজি পাৰ্লিয়ামেণ্ট বা সংসদ ভৱন হিচাপে জনা যায়। সেয়া তাৰিখ আছিল 1946 চনৰ 9 ডিচেম্বৰ আৰু 11 বজাত প্ৰথমবাৰৰ বাবে ভাৰতীয় সংবিধান সভা অনুষ্ঠিত কৰা হৈছিল। তাৰে প্ৰথমজন চেয়াৰমেন আছিল ডক্টৰ সচিদানন্দ সিনহা আৰু সংবিধান সভাৰ সদস্যসকল আছিল প্ৰভিন্সিয়েল লেজিসলেটিভ এছেম্বলিৰ সদস্যসকলৰ পৰা নিৰ্বাচিত হোৱা লোকসকল আছিল সংবিধান সভাৰ সদস্য। আৰু এই সংবিধান সভাখনৰ সদস্যৰ মুঠ সংখ্যা আছিল 389। কিন্তু এইখিনি সময়তে আৰু এটা ট্ৰেজিক মোমেণ্টে কিন্তু ৰৈ আছিল, যিখিনি সময়ত ভাৰত প্ৰায় আগবাঢ়িছিল নিজে স্বাধীনতা লাভ কৰাৰ, নিজৰ সংবিধান ৰচনা কৰাৰ, সেইখিনি সময়তে আৰু কিন্তু এক কষ্ট আৰু বিৰহ আৰু এক যন্ত্ৰণাৰ সময় কিন্তু ৰখি আছিল। 1947 চনত মাউণ্ট বেটন প্লেনৰ জৰিয়তে ভাৰতে স্বাধীনতা লাভ কৰে, কিন্তু স্বাধীনতা অতি কষ্টৰে লাভ কৰে। কাৰণ স্বাধীনতাটো লাভ কৰিছিল হয়, কিন্তু ভাৰত দ্বিখণ্ডিত হৈছিল। ভাৰত দুখন ৰাষ্ট্ৰ পাকিস্তান আৰু ভাৰত হিচাপে স্বাধীনতা লাভ কৰিছিল আৰু লগে লগে সংবিধান সভাও দ্বিখণ্ডিত হৈছিল। সংবিধান সভাৰ এফালে আছিল ভাৰতৰ সংবিধান সভা, এফালে আছিল পাকিস্তানৰ সংবিধান সভা। লগালগ ভাৰতৰ সংবিধান সভাৰ সদস্যৰ সংখ্যা কমি যায় 299লৈ, মানে 299 জনলৈ। গতিকে এইখিনিয়ে আছিল কাহিনী ভাৰতৰ সংবিধান সভা লাভৰ নিৰ্মাণৰ ব্ৰিটিছৰ লগত যুদ্ধ কৰি। ইয়াৰ পাছত সংগ্ৰাম আৰম্ভ হয় ভাৰতীয়ৰ নিজৰ মাজত যে নিজে কেনেকৈ সংবিধানখন নিৰ্মাণ কৰিব। ইয়াৰ পাছত যাত্ৰা আৰম্ভ হয় ভাৰতীয়ই নিজে সংবিধানখনক কেনেকৈ গঢ় দিয়ে আৰু ভাৰতীয় সংবিধান সভাত কেনেকৈ ই ৰূপ লয়। ইয়াৰ পাছত ভাৰতে যাতে ভাৰতৰ বাবে এখন ভাল সংবিধান নিৰ্মাণ কৰে তাৰ বাবে বিভিন্নখন কমিটি নিৰ্মাণ কৰে। 13খন কমিটি নিৰ্মাণ কৰে, যিয়ে বিভিন্ন বিষয়ত বেলেগ বেলেগ ধৰণে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ বাবে নৰ্থ ইষ্টৰ বাবে মানে উত্তৰ পূৰ্বাঞ্চল আমাৰ অসমকে ধৰি সাতখন যি ৰাজ্য আছে সেই ৰাজ্যৰ বাবেও এখন পৃথককৈ এখন কমিটি আছিল, যাৰ চেয়াৰমেন আছিল গোপীনাথ বৰদলৈ আৰু সেইখিনি সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীও আছিল। আৰু গোপীনাথ বৰদলৈ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ স্বাৰ্থ সংবিধান সভাত প্ৰতিনিধিত্ব কৰিছিল, উপস্থাপন কৰিছিল আৰু প্ৰায় আজৰি আনিছিল উত্তৰ পূৰ্বাঞ্চলৰ সকলোবোৰ স্বাৰ্থ। সংবিধান সভাত সেইখিনি সময়ত বহু ধৰণৰ বাক বিতণ্ডা চলিছিল, বিভিন্ন বিষয়ৰ ওপৰত তীব্ৰ বাক বিতণ্ডা চলিছিল। সংবিধান সভাৰ মজিয়া সদায় গৰম হৈ আছিল। বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন নেতা, বিভিন্ন দলৰ, বিভিন্ন আদৰ্শৰ মানুহৰ মাজত বাক বিতণ্ডা আৰু সংঘৰ্ষ হৈছিল। সংঘৰ্ষ কোনো হতাহতি নহয়, কোনো শাৰীৰিক সংঘৰ্ষ নহয়, কিন্তু যুক্তিৰ সংঘৰ্ষ হৈছিল বিভিন্ন বিষয়ৰ ওপৰত। যেনে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি হ'ব? বহুতে কৈছিল হিন্দী হ'ব লাগে, বহুতে কৈছিল হিন্দী হ'ব নালাগে, বেলেগ ভাষা হ'বলৈ লাগে। বহুতে কৈছিল ভাষাৰ ভিত্তিত ৰাজ্য গঠন হ'ব লাগে, বহুতে কৈছিল যদিহে ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা হয় তেতিয়াহ'লে ভাৰতৰ একতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব। কাৰণ ইতিমধ্যে ভাৰত এখন দেশ হৈছে যি অনন্য সংস্কৃতি ভাষা ভাষীৰ লোকেৰে মিলিত এখন দেশ, আৰু যদিহে ইয়াক পৃথক পৃথক ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰিবলৈ দিয়া হয় তেতিয়াহ'লে ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব। ইয়াৰ উপৰি ভাৰতত ভূমি সংস্কাৰ নীতি আহিবনে নাহে তাৰ ওপৰতো বিভিন্ন ধৰণৰ বাক বিতণ্ডা চলিছিল। জমিদাৰসকলে ভূমি সংস্কাৰ নীতি কোনোপধ্যেই মানি ল'বলৈ বাধ্য নাছিল, কাৰণ তেওঁলোকৰ হাতত অজস্ৰ মাটি আছিল আৰু তেওঁলোকে ভূমি সংস্কাৰৰ নীতিৰ জৰিয়তে সেইখিনি হেৰুৱাবলৈ নিবিচাৰিছিল। আনহাতে বহুতে কৃষকৰ হৈ মাত মাতিছিল যে কৃষকসকল ইয়াৰ দ্বাৰা শোষিত হৈছে। মূলতঃ বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত সংবিধান সভাত অত্যন্ত বাক বিতণ্ডা চলে আৰু প্ৰবল ৰূপত গৰম হৈ থাকে সংবিধান সভাৰ মজিয়া। সেইখিনি সময়ত সংবিধান সভা যি মিলিত হ'ব লাগে তাৰ বাবে সভা অনুষ্ঠিত কৰা হৈছিল 11খন, আৰু এই যি 11খন সভা, এই 11খন সভা প্ৰায় আছিল 164 দিনৰ। 164 দিন জুৰি সংবিধান সভা অত্যন্ত গৰম হৈ থাকে আৰু তাৰ অন্তত প্ৰায় 3 বছৰৰ অন্তত ভাৰতৰ সংবিধানৰ খচৰা নিৰ্মাণ হৈ ওলাই 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। 26 নৱেম্বৰ তাৰিখে প্ৰথমবাৰৰ বাবে ভাৰতৰ সংবিধানৰ সম্পূৰ্ণ খচৰা নিৰ্মাণ হৈ ওলাই 1950 চনৰ 24 জানুৱাৰী তাৰিখে সংবিধান সভাৰ সকলো সদস্যই তাক স্বাক্ষৰ কৰে আৰু 26 জানুৱাৰীৰ পৰা ভাৰতত বলবৎ কৰা হয় সেই সংবিধানখন। গতিকে এই আছিল ভাৰতৰ নিজা সংবিধান ৰচনাৰ এক ৰোমাঞ্চক ইতিহাস আৰু কাহিনী, য'ত বহুতো আশা, নিৰাশা, হতাশা, প্ৰত্যাশা, বহুতো কথা নিহিত হৈ আছে আৰু শেষত আমাৰ সংবিধানখন। এই আছিল গোটেইখিনি কাহিনী।
আশা কৰোঁ আপোনালোকৰ সংবিধান ৰচনাৰ এই ৰোমাঞ্চক কাহিনীৰ বিষয়ে জানি ভাল লাগিল যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এবাৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম এক নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ইমানেই জয় হিন্দ ভাৰত মাতা কি জয় জয় আই অসম শুভৰাত্ৰি